নমস্কাৰ। বহাগী ধাৰাবাহিকৰ 223 নম্বৰ এপিছডৰ বিষয়ে ক'বলৈ লৈছোঁ। যোৱা খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল যে স্বৰ্ণালীৰ বিয়াৰ পাছত প্ৰথমবাৰৰ বাবে দেউতাকৰ ঘৰলৈ আহিছিল। অন্যহাতে কিশোৰে মদ খাই ঘৰলৈ আহিছিল। আজি খণ্ডত দেখিবলৈ পাব স্বৰ্ণালীয়ে মাক দেউতাকৰ আগত কয়, মই বহুত সুখত আছোঁ, তোমালোকে মোৰ কাৰণে চিন্তা নকৰিবা। মাকে তেতিয়া কান্দিবলৈ ধৰে আৰু তেতিয়া দীপে কয়, খুৰীদেউ আপোনাক কান্দিলে বৰ বেয়া দেখে, কোনেও কোৱা নাই ন? খুৰাদেউ চাগে ভয়তে কোৱা নাই। এনেদৰে কৈ দীপে সকলোকে হহুৱাবলৈ চেষ্টা কৰে। তাৰ পাছত দীপে চাহ খোৱা কথা উল্লেখ কৰে। তেনেতে স্বৰ্ণালীয়ে চাহ মই বনাওঁ বুলি কয়। চাহ বনাবলৈ গুচি যায়। তেতিয়া দেউতাকৰ মনত সন্দেহ হয় যে মাজুমাই আমাৰ পৰা কিবা কথা লুকুৱাইছে নেকি? অন্যহাতে পৰীৰ দেউতাকে ৰাজাই খোলা শ্ব'ৰুমটো বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰে আৰু শ্ব'ৰুমটোৰ মালিকক মানুহ লগাই টকা দিয়াৰ চেষ্টা কৰে। আনহাতে স্বৰ্ণালীয়ে চাহ বনাবলৈ গৈ পাকঘৰত নীলমৰ মাকে তাই পলাই বিয়া হোৱাৰ বাবে অপমান কৰা কথাবোৰ মনত পেলাই দুখ কৰি থাকে। দেউতাকে তাই কিবা কথা লুকুৱাইছে নেকি বুলি সন্দেহ কৰে আৰু তেতিয়া দীপে কয়, একো কথা লুকুওৱা নাই আৰু কিবা কথা লুকুওৱা হ'লে তাই আজি ইয়ালৈ নাহিলহেঁতেন বুলি কয়। তেনেতে স্বৰ্ণালীয়ে চাহ খাবলৈ মাতে আৰু সকলোৱে চাহ খাবলৈ যায়। চাহৰ টেবুলত বহি থাকোঁতেই তেনেতে ভনীয়েক আহে আৰু বায়েকক মেখেলা চাদৰ পিন্ধা দেখি বায়েকক কয়, অফিচলৈ আজি মেখেলা চাদৰ পিন্ধি গৈছিলি নেকি? আৰু তই সেন্দুৰ কিয় লৈছ বুলি সোধে। তেতিয়া দেউতাকে দীপক কয়, তাইক এইবোৰ কথা একো কোৱাই হোৱা নাই। অন্যহাতে কিশোৰৰ মাকে ৰিচাৰ ফোনটো অফ পাই চিন্তা কৰি থাকে, যিহেতু তাই ঘৰত কাকো নোকোৱাকৈ ওলাই গৈছে। তেনেতে ৰাজা আহে আৰু মাকক মই উকিলৰ ওচৰৰ পৰা আহোঁ বুলি কয়। যিহেতু দেউতাকে সম্পত্তি ভাগ কৰি দিয়া নাই, সেইবাবে কেছ কৰিম বুলি কয়। আৰু কিশোৰৰ মাকে দেউতাকৰ লগত ৰিচা ঘৰত নথকাৰ কথা আলোচনা কৰে। তেতিয়া দেউতাকে তাই কান্দি কান্দি ওলাই গৈছে বুলি কয়। তেনেতে কিশোৰে মদ খাই ঘৰৰ পৰা ওলাই যাবলৈ লয়। দেউতাকে কিশোৰক সোধে, ক'ৰবালৈ যাৱ? তেতিয়া কিশোৰে জহন্নামে যাওঁ, তুমিও যাবা নেকি বুলি কয়। আৰু মাকে দেউতাকক তেনেকে কয় নেকি বুলি কয়। দেউতাকে তেতিয়া কিশোৰক কয়, সৰু ল'ৰাৰ দৰে মাতলামি কৰা তোৰ বয়স নাই। আৰু লগতে কয়, বহাগী যোৱাৰ পৰা তোৰ কি ভাল হৈছে কি বেয়া হৈছে তই এবাৰ ভাবিবি। আৰু ইমানতে আজি খণ্ডটো অন্ত পৰে। অহা খণ্ডত সম্পূৰ্ণ খণ্ডটো চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।